আজি হৈছে শাওনৰ শেষৰটো সোমবাৰ আৰু সেইবুলি ৰাতিপুৱা গ'লোঁ শুক্লেশ্বৰ মন্দিৰলৈ। ইয়াতে ফুল ল'লোঁ, ধূপ এনেদৰে ল'লোঁ, লৈ পেলাই মন্দিৰলৈ বুলি গ'লোঁ। আৰু শাওণ মাহটোত মন্দিৰ নগ'লে কিবা ভাল নালাগে, যিহেতু আগৰ পৰাই যাওঁৱেই সেইটো কাৰণে। আৰু ফাৰ্ষ্টতো গৈছিলোঁ শুক্লেশ্বৰ মন্দিৰে আৰু ছেকেণ্ডটোত যোৱা নহ'ল বাৰু কিবা অসুবিধাৰ কাৰণে। আৰু একে শেষৰটোতো শুক্লেশ্বৰ মন্দিৰেই গৈছোঁ। আজি অৱশ্যে মন্দিৰত ইমান বেছি ভিৰ নাই, প্ৰথমটোত বহুত বেছিয়ে ভিৰ, প্ৰথমটোত পানী ঢালিবৰ কাৰণে অসুবিধাই পোৱা নাছিলোঁ। আৰু আজি বাৰু আছে তথাপিও মানুহ, কিন্তু ইমান বেছি নহয়। আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ পিছফালে, ব্ৰহ্মপুত্ৰ বাঢ়িছে কিন্তু বহুতে। আৰু এয়া আহি ৰুমতে চাহ আৰু থিনাৰ বিস্কুট এনেদৰে খালোঁ, কাৰণ আজি ভাত নাখাওঁ। শাওনৰ ফাৰ্ষ্টটো সোমবাৰটো ৰাখিছিলোঁ ব্ৰত আৰু ভাত খোৱা নাছিলোঁ দিনত। আৰু এইবাৰ শেষৰটোতো ৰাখোঁ এনেদৰে, আৰু দুপৰীয়াও এনেদৰেই খাম। সেয়া টিফিনৰ কাৰণে ৰেডি কৰি থৈছোঁ। আজিলৈ বাই।